নমস্কাৰ বন্ধু বান্ধৱীসকল, জুলাই মাহৰ এই সপ্তাহ আপোনাৰ কেনেদৰে যাব জানি লওক আমাৰ এই ভিডিঅ'ৰ জৰিয়তে। মেষ ৰাশি, এই সপ্তাহৰ আপোনাৰ আৰ্থিক অৱস্থা ভাল হৈ থাকিব। বিনিয়োগত শুভ ফল পাব। মনত অহংকাৰ ভাৱ আহিবলৈ নিদিব। ব্যৱসায়িক ভ্ৰমণে আপোনাক লাভ দিব পাৰে। প্ৰেম জীৱন ৰোমান্টিক হ'ব। প্ৰিয়জনৰ সৈতে কটোৱা সময় মধুৰ হ'ব। স্বাস্থ্য ভালে থাকিব। এই সপ্তাহৰ সোমবাৰ দিনটো পৰিকল্পনা বা ডাঙৰ সিদ্ধান্তৰ বাবে সবাতোকৈ শুভ হ'ব। বৃষ ৰাশি, এই সপ্তাহ পেছাগত জীৱনত শুভ ফল পোৱাৰ সময়। কৰ্মজীৱনৰ বিকাশৰ বাবে অতি অনুকূল হ'ব। নতুন কাম শিকাৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলে নতুন গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিচিত আৰু বিশ্বাসযোগ্যতা বৃদ্ধি পাব। নিজৰ কামত অবিৰাম প্ৰচেষ্টাই আপোনাক সফলতা প্ৰদান কৰিব। সপ্তাহৰ মাজভাগত আইনগত বিষয়ত আপুনি সতৰ্ক থাকিব। মিথুন ৰাশি, এই সপ্তাহ কৰ্মজীৱনৰ উন্নতিৰ বাবে অতি চমৎকাৰ আৰু ফলপ্ৰসূ সময় হ'ব পাৰে। ব্যৱসায়িক অংশীদাৰিত্ব আৰু চুক্তি সম্পন্ন কৰাত সহায় কৰিব। কিছু গোপনীয় বিষয় পৰিচালনাৰ দায়িত্ব ল'বলগীয়া হ'ব পাৰে। চাপৰ মাজতো শান্ত থকাৰ ক্ষমতাই আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান আনিব। নতুন ধাৰণা আৰু উদ্ভাৱনী চিন্তাই পেছাগত সফলতা আনিব পাৰে। শিক্ষা, গণমাধ্যম, প্ৰযুক্তি আৰু যোগাযোগ ক্ষেত্ৰৰ লোকৰ বাবে ভাল সময়। নতুন মানুহৰ সৈতে সংযোগ বৃদ্ধি আৰু নতুন দক্ষতা অৰ্জনে ভৱিষ্যতৰ সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। কৰ্কট ৰাশি, এই সপ্তাহত পেছাগতভাৱে আপুনি বেছ ব্যস্ত থাকিব, কিন্তু ইতিবাচক ফলো আহিব। কৰ্মদক্ষতা আৰু দায়িত্ববোধ শক্তিশালী হ'ব। একাধিক কাম সামৰাৰ ক্ষমতাৰ বাবে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ প্ৰশংসা পাব। ব্যৱসায়িক অংশীদাৰিত্ব আৰু দলবদ্ধ কামে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। নমনীয় থাকি আনৰ মতামতক সন্মান কৰাটো শ্ৰেয় হ'ব। কোনো বিষয়ত যোগাযোগৰ বিলম্ব বা ভুল বুজাবুজি হ'ব পাৰে। সমজুৱা সিদ্ধান্ত নল'ব। যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সংগীৰ মতামত লওক। গোপন শত্ৰুৰ পৰা সাৱধান হওক। সিংহ ৰাশি, সপ্তাহৰ আৰম্ভণিতে কিছু অস্থিৰ হ'ব পাৰে। সিদ্ধান্তত সাৱধান হোৱাটো ভাল। প্ৰেম তথা পাৰিবাৰিক জীৱন আনন্দময় হ'ব। আত্মবিশ্বাস বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। অহংকাৰৰ পৰা আঁতৰি থাকক। কন্যা ৰাশি, এই সপ্তাহত আপুনি পেছাগত জীৱনত অগ্ৰগতি লাভ কৰিব। পাৰিবাৰিক দায়িত্ব আৰু কামৰ মাজত ভাৰসাম্য ৰাখিবলৈ চেষ্টা কৰিব। আত্মবিশ্বাস আৰু সৃজনশীলতা বৃদ্ধি পাব। শিক্ষকতা, পৰামৰ্শদান, লেখা-মেলা বা গণমাধ্যম ক্ষেত্ৰৰ লোকৰ বাবে ইতিবাচক ফল আহিব। কৰ্মক্ষেত্ৰত দক্ষতা আৰু উৎপাদনশীলতা বৃদ্ধি পাব। সপ্তাহটোত সাহস, সৃজনশীলতা আৰু ধৈৰ্যৰ শিক্ষা লাভ কৰিব পাৰিব। তুলা ৰাশি, এই সপ্তাহত আপুনি কৰ্মজীৱনত স্থিৰ আৰু স্থিতিশীল অগ্ৰগতি লাভ কৰিব। কথোপকথন, সভা আৰু চুক্তিক সম্পূৰ্ণ সমৰ্থন কৰিব। গণমাধ্যম, বিপণন, লেখা-মেলা, বিক্ৰয় বা শিক্ষা ক্ষেত্ৰৰ লোকে অসাধাৰণভাৱে ভাল ফল লাভ কৰিব। কাম আৰু ঘৰৰ মাজত ভাৰসাম্য ৰখাটো অপৰিহাৰ্য হ'ব। চাকৰি সম্পৰ্কিত কিছু সিদ্ধান্তৰ বাবে সতৰ্ক বিবেচনাৰ প্ৰয়োজন হ'ব পাৰে। এই সপ্তাহত আত্মবিশ্বাস আৰু নতুন সৃজনশীলতা আহিব। দলবদ্ধ কাম আৰু উদ্ভাৱনে ইতিবাচক ফল দিব। বৃশ্চিক ৰাশি, এই সপ্তাহত কঠিন পৰিশ্ৰমৰ ফল লাভ কৰিব। সহকৰ্মীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। যোগাযোগ দক্ষতা উল্লেখযোগ্যভাৱে উন্নত হ'ব। সভা, উপস্থাপনা আৰু চুক্তিয়ে ইতিবাচক ফল দিব। ব্যৱসায়ীসকলে বিশেষ উন্নতিৰ সুযোগ পাব পাৰে। কৰ্মজীৱন আৰু পাৰিবাৰিক দায়িত্বৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিব। খৰখেদা কৰি সিদ্ধান্ত নল'ব। কামত ধৈৰ্য ৰাখিব। গোপন বিষয়ত সাৱধান থাকক। স্বাস্থ্য আৰু মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়ক। ধনু ৰাশি, এই সপ্তাহত ভ্ৰমণ বা নতুন অভিজ্ঞতাৰ সুযোগ আহিব পাৰে। সৃজনশীল কামত ভাল ফল পাব। আৰ্থিক বিষয়ত আশাব্যঞ্জক খবৰ পাব পাৰে। উপাৰ্জন ক্ষমতা বৃদ্ধিৰ বাবে চেষ্টা কৰক।
বন্ধুৰ সহযোগিতাই আত্মবিশ্বাস বৃদ্ধি কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে পৰিয়ালৰ সদস্যৰ মতামত লওক। আপুনি নেতিবাচক চিন্তা আঁতৰাই ৰাখি আত্মবিশ্বাসেৰে কাম কৰক, সফল হ'ব। বৈবাহিক জীৱনত সমস্যা হ'লে নিজে সমাধান কৰিবলৈ চেষ্টা কৰিব। মকৰ ৰাশি, আৰ্থিক দিশৰ পৰা আপোনাৰ এই সপ্তাহটো ভাল হ'ব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব, যিয়ে মন ভাল কৰি তুলিব। প্ৰযুক্তি খণ্ডত কাম কৰা লোকসকলে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ পাব। সঠিকভাৱে পৰিশ্ৰম কৰিলে আশা কৰা সাফল্য অৰ্জন কৰিব পাৰিব। প্ৰেম জীৱনৰ বাবে এই সময় ভাল, কিন্তু কিছু সময় অকলশৰীয়াকৈ কটাবলৈ ভাল পাব। অযথা সময় নষ্ট কৰাৰ পৰা বিৰত থাকক। কুম্ভ ৰাশি, এই সপ্তাহত বন্ধুৰ আচৰণে আপোনাক মনত কষ্ট দিব পাৰে, কিন্তু শান্তভাৱে আপুনি সকলোৰে সৈতে কথা পাতক। বৈবাহিক জীৱনত সুখ আৰু শান্তি বৰ্তি থাকিব। এই সপ্তাহত আপোনাৰ আৰ্থিক দিশ ভাল হ'ব। প্ৰেম জীৱনত এক চমকপ্ৰদ ঘটনাৰ সন্মুখীন হ'ব। গুৰুত্বপূৰ্ণ কাম পেলাই নাৰাখি মুহূৰ্ততে সম্পূৰ্ণ কৰাটো ভাল হ'ব। সাৱধানেৰে প্ৰতিটো কাম কৰক, সফল হ'ব। মীন ৰাশি, এই সপ্তাহত দ্ৰুতভাৱে লোৱা এটা পদক্ষেপে ইতিবাচক ফল দিব। কামৰ সাফল্যৰ বাবে সময়ৰ লগে লগে নিজৰ ধাৰণা প্ৰৱৰ্তন কৰক। ইয়াৰ ফলত ব্যক্তিত্বটো ইতিবাচক পৰিৱৰ্তন আহিব। আৰ্থিক দিশত উপাৰ্জন ক্ষমতা বৃদ্ধিৰ বাবে চেষ্টা কৰক। ঘৰত কোনো অনুষ্ঠানৰ বাবে অধিক ব্যয় হ'ব পাৰে, যিয়ে আৰ্থিক অৱস্থাত প্ৰভাৱ পেলাব পাৰে। আপুনি সহজেই সকলোকে আকৰ্ষণ কৰিব পাৰিব। বৈবাহিক জীৱনত উৎসাহিত অনুভৱ কৰাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীৰ পৰা সাৱধান থাকক। শাৰীৰিক সমস্যা আৰু উদ্বেগ আওকাণ নকৰিব।